আজি মই যোনটো টপিকৰ ওপৰত কথা ক'বলৈ গৈ আছো সেই টপিকটো হৈছে পেট্ৰল। যদু মধু সৰু সৰু যোনে নহওক আপুনি মই সকলোৰে ঘৰত গাড়ী আছে আৰু যেতিয়া আমি গাড়ী চলাব লাগে আমি পেট্ৰল পাম্পৰ পৰা তেল ভৰাই পিছতহে আমি গাড়ী চলাওঁ। কিন্তু পেট্ৰল পাম্পত যেতিয়া আমি তেল ভৰাবলৈ যাওঁ সেই পেট্ৰল পাম্পত এটা ৱাৰ্নিং লিষ্ট থাকে য'ত মানে লিখা হৈ থাকে যে এইবিলাক কাম আপুনি নকৰিব তেল ভৰোৱা সময়ত। কিন্তু আজিলৈকে আমাৰ সময় হোৱা নাই যে সেই ৱাৰ্নিংটো আমি পঢ়ি চাওঁ। গতিকে আজি মই আপোনালোকক কম যে পেট্ৰল ভৰোৱা সময়ত ল'ব লগা কিছুমান সাৱধানতাৰ বিষয়ে, আৰু যদি আপুনি এই সাৱধানতাসমূহ অৱলম্বন নকৰে তেতিয়াহ'লে আপোনাৰ লগত ডাঙৰ দুৰ্ঘটনা হৈ যাব পাৰে, আপোনাৰ জীৱন হেৰাই যাব পাৰে। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰিছো। চাওক, পেট্ৰল ভৰাবলৈ যেতিয়াই আমি আমাৰ গাড়ীখন পেট্ৰল পাম্পলৈ লৈ যাম কেইটামান কথা ধ্যান ৰাখিব লাগে। তাৰ ভিতৰত এক নম্বৰতে হৈছে যে আপুনি যেতিয়াই পেট্ৰল পাম্পত নিজৰ গাড়ীখন লৈ যাব তেল ভৰাবলৈ, সেই পেট্ৰলৰ পাইপডাল যেতিয়া আপোনাৰ গাড়ী টেংকিৰ ভিতৰত সোমাই দিব তাৰ পাছত আৰু আপুনি গাড়ীৰ ইঞ্জিন অন কৰি নথব। কিয়নো সেই সময়ত যদি আপুনি আপোনাৰ গাড়ীৰ ইঞ্জিন অন কৰি থয় আৰু কোনো যান্ত্ৰিক বিজুতিৰ ফলত কোনো জুইৰ ফেৰিঙনিৰ সৃষ্টি হয় তেতিয়াহ'লে তাৰ পৰা এটা ডাঙৰ ভয়ানক অগ্নিকাণ্ডৰ সৃষ্টি হ'ব পাৰে। আৰু পেট্ৰল হৈছে এনেকুৱা এটা বস্তু, এনেকুৱা এটা লিকুইড বস্তু মানে জুইৰ সংস্পৰ্শত অহাৰ লগে লগে বিস্তাৰিত হৈ যায়, বহুত সোনকালে জুইটো স্প্ৰেড হৈ যায়। বুজি পাইছেনে? আপুনি চাব বটল এটা দি জুই অলপ দিওঁতে সি ঘপককে জ্বলি উঠে। বুজি পাইছে? সেইকাৰণে এইটো কাম নকৰিব। গাড়ী চুইচ সদায় অফ ৰাখিব যেতিয়া তেল ভৰোৱা হয়। 2 নম্বৰতে পেট্ৰল ভৰোৱা সময়ত যেতিয়া সেই পেট্ৰল পাম্পৰ পাইপডাল আপোনাৰ গাড়ীৰ টেংকিৰ ভিতৰত ভৰাই দিব, ইয়াৰ পাছত আপুনি গাড়ী পুশ বা পুল নকৰিব। কিয়নো যদি গাড়ী আগা পিছা কৰিব লয় সেই সময়ত সেই পেট্ৰলৰ পাইপৰ আগত লাগি থকা লুডাল আপোনাৰ গাড়ীৰ ভিতৰৰ সেই পেট্ৰল ভৰোৱা জেগাটো যিখিনি লু আছে তাৰ লগত যদি ঘৰ্ষণ হয় সেই সময়ত তাৰ পৰা জুই ফেৰিঙনিৰ সৃষ্টি হ'ব পাৰে আৰু তাৰ পৰাও আপোনাৰ ভিতৰত মানে গাড়ী ব্লাষ্ট হৈ যাব পাৰে পেট্ৰলৰ বাবে। বুজি পাইছেনে? সৰু জুই এটা ফেৰিঙনিতে গোটেই গাড়ীখন জুই লগাই দিব পাৰে। ধ্যান ৰাখিব, এবাৰ পেট্ৰলৰ পাইপডাল ভৰাই দিয়াৰ পাছত গাড়ীৰ চুইচ ইঞ্জিন অফ ৰাখিব, লগতে গাড়ী একদম লৰচৰ নকৰিব, ষ্টেবল ৰাখিব। 3 নম্বৰতে হৈছে পেট্ৰল ভৰোৱাৰ সময়ত চিগাৰেট জ্বলাই নাথাকিব। চিগাৰেট বিড়ি এইবিলাক জাতীয় বস্তু একদম নাখাব। তাৰ পৰা বহুত আঁতৰত গৈ খালে খাব, কিন্তু গাড়ীৰ ভিতৰতটো একদম নাখাব। আৰু লাইটাৰ জাতীয় বস্তু লৈ খেল নকৰিব। আপুনি ধ্যান ৰাখিব লাগিব যাতে তেনেকুৱা কোনো ধৰণৰ জুই জাতীয় বস্তু আপোনাৰ গাড়ীৰ ওচৰত একদম নাথাকে। ঠিক আছে। 4 নম্বৰ পইণ্ট হৈছে পেট্ৰল ভৰোৱা সময়ত আমি দেখিছো চাইনবোৰ্ডত এটা ছবি থাকে য'ত মানে এটা চাইনবোৰ্ডত লিখা হৈ থাকে যে পেট্ৰল ভৰোৱা সময়ত যদি আপুনি হেলমেট ব্যৱহাৰ নকৰে তেতিয়াহ'লে আপোনাক পেট্ৰল ভৰোৱা নহয়। চাওক, যেতিয়া বাইকত আমি পেট্ৰল ভৰাবলৈ যাওঁ আমাক কিছুমান পেট্ৰল পাম্পত লিখা হৈ থাকে যে যদি আপুনি হেলমেট অনা নাই আপোনাক পেট্ৰল দিয়া নহয়। এই কথাটোৰ ওপৰত কি যুক্তি আছে? যদি আমি গাড়ীখন চলাই আছো সেই সময়ত আমি হেলমেট পিন্ধা নাই আৰু এটা এক্সিডেণ্ট হৈ গ'ল তাৰ বাবে হেলমেটটো দিয়া হয়, কিন্তু তেল ভৰোৱা সময়ততো তেনেকুৱা ধৰণৰ এক্সিডেণ্ট নহয়। যেতিয়া তেল ভৰোৱা হয় সেই সময়ত ভগৱান নকৰক কোনো কাৰণত জুই ফেৰিঙনি আহি আপোনাৰ টেংকিৰ ভিতৰত জুই সোমাই গ'ল, সেই সময়ত যদি টেংকিৰ ভিতৰত জুই সোমাই যায় আপোনাৰ গাড়ী টেংকিৰ ভিতৰতে এটা ব্লাষ্ট হ'ব, বিস্ফোৰণ হ'ব, আৰু যাৰ বাবে নেকি তাৰ পৰা কিছুমান বুজি পাইছেনে ব্লাষ্টৰ লগে লগেতো বাইকৰ পাৰ্টছবিলাক ভাঙি ভাঙি আহিব, আৰু যদি চকে মুখে সোমাই যায় সেইবাবে হেলমেটটো পিন্ধা ৰাখে যাতে আপুনি অলপ হ'লেও ছেফটি হ'ব পাৰে, হাতৰ গ্লোভছ পিন্ধি ৰাখিব। ঠিক আছে। 5 নম্বৰ পইণ্ট হৈছে আপুনি মোবাইল ইউজ নকৰিব যেতিয়া আপুনি পেট্ৰল পাম্পৰ ওচৰত যাব। মানে পেট্ৰল পাম্পত গৈ যেতিয়া তেল ভৰাব তেতিয়া আপুনি মোবাইল ইউজ নকৰিব। মোবাইলত ল' পাৱাৰ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ট্ৰান্সমিটাৰ থাকে আৰু যিটোৰ পাৱাৰ হৈছে 450ৰ পৰা 2700 মেগাহাৰ্ট, আৰু ইয়াৰ পৰা যোনটো পাৱাৰ ওলাই মানে ইয়াৰ পৰা যোনটো পিক পাৱাৰ ভেলু ৰেঞ্জ ওলাই সেইটো হৈছে 0.1 ৱাৰ্ডৰ পৰা 2 ৱাৰ্ডলৈকে। সেইবাবে আপুনি ধ্যান ৰাখিব যাতে সেই সময়ত খুব বেছি এটা মোবাইল ইউজ কৰা নহয়। আৰু যদি কোনোমতে আপোনাৰ সেই মোবাইলটো বেটাৰী ফুলি আছে তেতিয়াহ'লেতো একদমেই ইউজ নকৰিব, কাৰণ সেইটো এটা সাংঘাতিক বিপদ হ'ব পাৰে। আশা কৰিছো মই কোৱা কথাখিনি আপুনি বুজি পাইছে, আৰু যদি বুজি পাইছে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এই ভিডিঅ'টো যদি আপুনি লাইক কৰিব বিচৰা নাই প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে তেল ভৰাবলৈ যায় আৰু এইবিলাক গাফিলতি কৰে সিহঁতে যাতে অলপ হ'লেও বুজি পায়। আশা কৰিছো মই কোৱা কথাখিনি বুজি পাইছে। হ'ব দিয়ক। জয় হিন্দ, জয় ভাৰত, জয়।